অফিচাৰ এই মানে অকল অফিচাৰ বুলি নহয় মানে ফ'ৰ গ্ৰেডে হওক শ্ৰেষ্ঠ গাঁওবুঢ়া হিচাপে বিবেচিত হৈছে আমাৰ দুজন এজন ফৰেষ্ট এৰিয়াৰ পৰা আহিছে আৰু এজন ৰেভিনিউ এৰিয়াৰ পৰা আহিছে আমাৰ গ্ৰহণ কৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীসকললৈ ৰোজা ৰোজা সাবাই কৰবাय চাকৰি बिथांमोननिसिम आरो मोसाखावरि बिथांमोननि थाखाय मोजां खबर जोंहा मानगोनां आलासि लादों समफ्रामारि बिथांनिसिम रोजा रोजा गाहाम हामलायनाय थाबाय समफ्रामारि डाঙरियाলৈ শুভেচ্ছা থাকিল ছাৰলৈ এনেকৈ কৰিব লাগিব কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সবৰে আদৰৰ সন্মানে তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখন আদি কৰি আমাৰ বেংটল বা ৰুণিকাটা দাঁতগিৰিকে আদি কৰি য'ত য'ত আমাৰ মানে অনুন্নত অঞ্চলবোৰ আছে এইবিলাক অঞ্চল নিশ্চয়কৈ উন্নতি হ'ব লাগিব চৰকাৰী একেবাৰে আহি আছে বৰদিনৰ মোৰ শুভেচ্ছা মই দিছোঁ সকলোলৈকে নতুন বছৰ 2023 চন ইয়াৰো মই অনুৰোধ জনাইছোঁ আপোনাৰ সকলোকে যে এই নতুন বছৰে যেন আমাক নতুন এটা বাৰ্তা কঢ়িয়াই আনে যে বাৰ্তাই আমাৰ সকলোৰে উন্নতি মংগল তথা আমাৰ ব্ৰাদাৰহুড যাতে আমি বুজাই ৰাখিব পাৰোঁ ইয়াৰ লগে লগে আৰু এই মুহূৰ্ততেই এই সুযোগতেই যিটো আমাৰ দমাহী 2 বছৰীয়া কাৰ্যকালত আমি কি কৰিছোঁ কি কৰা নাই ইয়াক সম্পৰ্ক ৰাখি পেলাই যোৱা 15 তাৰিখৰ পৰা আমাৰ যি বিটিআৰ চৰকাৰৰ যি চৰকাৰী কাৰ্যসূচী মৰ্মে আমি যিখিনি প্ৰগ্ৰাম বনাই আহিছোঁ আজি ডিষ্ট্ৰিক্ট লেভেলৰ যিটো প্ৰগ্ৰাম উদযাপনৰ সেই প্ৰগ্ৰামটো পৰিচালনা কৰা সন্মানীয় ADC young brother Ringkang আৰু এই প্ৰগ্ৰামৰ উপস্থিত সকলোলৈ নমস্কাৰ আমাৰ বিটিআৰ চৰকাৰ হৈ 2 বছৰীয়া যিটো বৰ্ষপূৰ্তি এই যিটো অনুষ্ঠান চলি আছে এইকেইদিন ইয়াত বিভিন্ন ধৰণৰ আমি প্ৰগ্ৰাম লৈছোঁ বিটিআৰ চৰকাৰ ফালৰ পৰা আৰু তাৰ ভিতৰত আমাৰ 3 দিনীয়া সকলো আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলসকলৰ কাৰণে আমাৰ মানে যোগা চলিলে যোগা কোৰ্চ চলিলে তাৰপিছত আমাৰ চাৰ্কল অফিচ লেভেলত আমাৰ এটা প্ৰগ্ৰাম হৈ গ'ল যোৱাকালি আমাৰ গোটেই বিটিআৰ অঞ্চলতে 19খন যিটো চাৰ্কল অফিচ আছিলে আৰু আজি বিশেষকৈ আমাৰ সাব ডিভিজন লেভেলত আৰু ডিষ্ট্ৰিক্ট পৰ্যায়ত আমাৰ এটা মিটিং চলি আছে অলৰেডি কেইটামান জায়গাত চলি আছে কেইটামান জায়গাত শেষ হ'ল আৰু এইখন মিটিঙৰ জৰিয়তে বিশেষকৈ আমি আমাৰ 2 বছৰ যে পুৰা কৰিলোঁ আমাৰ বিটিআৰ চৰকাৰখন কি কাম কাজ কৰিলোঁ আৰু কি ধৰণত আমি আগবাঢ়িব পাৰিছোঁ কি প্ৰগ্ৰেছ হ'ল কি এচিভমেণ্টছ হ'ল সেইখিনি কথাই মেইনলি আমি ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ যত্ন কৰি আছোঁ আৰু বিশেষকৈ আজি প্ৰেছ মিটৰ জৰিয়তে ময়ো আমাৰ বিটিআৰবাসী ৰাইজক এইখিনি কথাই জনাব বিচাৰিছোঁ যে সেইখিনি মিটিঙত আমি সাব ডিভিজন লেভেলত কিমানখিনি কাম হৈছে কাম কাজ হৈছে ডিষ্ট্ৰিক্ট লেভেলত কিমানখিনি কাম কাজ হৈছে যোৱাকালি আৰু আজিৰ মিটিঙৰ জৰিয়তে সেইবিলাক হাইলাইট হৈছে তো মই আজি বিশেষকৈ গোটেই বিটিআৰ হিচাপে মানে আমি কি এচিভমেণ্টছ মানে পাইছোঁ বা কৰিব পাৰিছোঁ সেইখিনি থুলমূলকৈ কেইটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিম কিন্তু তাৰ আগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অহাকালি আমাৰ মানে যিটো কাউন্সিল লেভেলৰ যিটো প্ৰগ্ৰাম হ'ব অনুষ্ঠিত কৰা হ'ব তাতে আমি সকলো ডিপাৰ্টমেণ্টৰ যিমান মানে আমি আমাৰ এচিভমেণ্টছখিনি আমি হাইলাইট কৰিম আৰু লগতে মানে আমাৰ প্ৰেজেণ্টেশ্যনো আছে ডিপাৰ্টমেণ্ট ৱাইজত আৰু তাৰ লগতে আমাৰ ৰিপৰ্ট কাৰ্ডো আমি তৈয়াৰ কৰিছোঁ প্ৰগ্ৰেছ ৰিপৰ্ট এটা বনাইছোঁ যে সকলো বিটিআৰবাসী ৰাইজে যাতে গম পায় যে আমাৰ ইয়াত যিখিনি টকা পইচা আহিছে যিমানখিনি ফাণ্ড আহিছে ক'ত খৰচা হৈছে কেনেকুৱা খৰচা হৈছে সেইখিনি কথা যাতে সকলো ৰাইজে যাতে গম পায় আমি গুড গভাৰ্নেন্সৰ কথা কৈছিলোঁ আৰু সেইখন এনশ্যোৰ কৰিবলৈ আমাৰ এইখন চৰকাৰ মানে একদম স্থিৰ আৰু নিজৰ মানে জেগাত মানে তেখেতসকলে ষ্ট্ৰংলি তেখেতসকলে এইখিনি আগবঢ়াব বিচাৰিছে লগতে যিটো মানে গুড গভাৰ্নেন্স হিচাপে এটা ট্ৰান্সপেৰেন্সি আৰু একাউণ্টেবিলিটিৰ কথা আহে সেইখন আমি এনশ্যোৰ কৰিবলৈ যত্ন কৰি আছোঁ ৰাইজে জনাৰ অধিকাৰ আছে যে আমাৰ বিটিআৰৰ নামত যিমানখিনি ফাণ্ড আহি আছে টকা পইচা আহি আছে ক'ত খৰচা হৈ আছে কেনেকুৱা খৰচা হৈ আছে তো সেইকাৰণে আমাৰ এটা ৰেছপনচিবিলিটি আছে চৰকাৰ হিচাপে আৰু গোটেইখিনি ৰিপৰ্ট কাৰ্ড অহাকালি ওলাই যাব সকলো বিটিআৰবাসী ৰাইজে চাব পাৰিব
তো আজি সেইকাৰণে মই বিতংকে নাযাওঁ, ডিপাৰ্টমেণ্ট ৱাইজত নাযাওঁ, বহুতখিনি সময় লাগিব। কিন্তু মোক কেইটামান পইণ্টছ দিয়া হৈছে, গোটেই মানে বিটিআৰ হিচাপত কেইটামান এচিভমেণ্ট পইণ্টছ মই সেইখিনি আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ। প্ৰথমতে এইটোৱে ক'ম যে আমাৰ ইলেকশ্যনৰ আগত বহুতখিনি কথা ওলাইছিলে, এইখন চৰকাৰ আহিলে মানে ৰাইজক শংকাত মানে ভুগিব লগা হৈ আছে, তেখেতসকলক মানে ভয় লগা কেইটামান কথা তেখেতসকলে শুনিবলৈ পাইছিলে, বিশেষকৈ লেণ্ডৰ ক্ষেত্ৰত, ভূমিৰ ক্ষেত্ৰত, যে ইয়াত হেনো অকল ট্ৰাইবেলৰহে মানে ইয়াত থাকিব পাৰিব, নন ট্ৰাইবেলসকল থাকিব নোৱাৰিব, তেনেকুৱা এটা ভয় আৰু শংকা বহুতৰ মনত সোমাই দিয়া হৈছিলে। কিন্তু আমাৰ ফালৰ পৰা আমি কৈছিলোঁ যে নাই, আমাৰ চৰকাৰ অহাৰ লগে লগে বিশেষকৈ ভূমিৰ সমস্যাখিনি আমি সমাধান কৰি দিম, যাৰ যিটো লেণ্ড ৰাইট আছে, ভূমিৰ যিটো অধিকাৰ আছে, প্ৰাপ্য আছে, সেইখিনি আমি দিয়াই দিম। তো আমাৰ কথাত আমি অটুট থাকিলোঁ আৰু 2 বছৰৰ ভিতৰত এটা ডাঙৰ এচিভমেণ্ট হিচাপত ক'ব পাৰিম যে এই যিটো মানে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ৭৫ বছৰ হ'ল আজাদী কা অমৃত মহোৎসৱ আমি পালন কৰি আছিলোঁ, আৰু এইখন ৭৫ বছৰ পূৰা হোৱাৰ পিছত আৰু ইয়াত লোকেল বিটিআৰ চৰকাৰ হিচাপে, বিটিআৰ গভৰ্ণমেণ্ট হিচাপে বা বিটিএডি গভৰ্ণমেণ্ট হিচাপে বা বিটিচি চৰকাৰ হিচাপে আমি ইয়াত আকৌ বেলেগ চৰকাৰ আছিলে আমাৰ আগত, বহুতখিনি বছৰ তেখেতসকলে ইয়াত মানে ৰাজত্ব কৰিলে বা চৰকাৰ মানে তেখেতসকলে দায়িত্ব লৈছিলে। কিন্তু বহুতৰ সমস্যা, ভূমিৰ সমস্যাটো এতিয়ালৈকে সমাধান হোৱা নাছিলে। কিন্তু আমাৰ চৰকাৰখন অহাৰ 2 বছৰ নহওঁতেই আমি এইখিনি ইনিচিয়েটিভ বা পদক্ষেপ গ্ৰহণ কৰিলোঁ যে এইখিনি ভয় যাতে কাৰো মনত নাথাকে, সকলো পৰিয়ালৰ নামত এডোখৰ হ'লেই যাতে মাটি থাকে, আৰু কোনেও যাতে ভূমিৰ যিটো অধিকাৰৰ পৰা, প্ৰাপ্যৰ পৰা যাতে বঞ্চিত নহয়। আৰু সেই মৰ্মে আমি প্ৰথম ইনিচিয়েটিভ হিচাপে আমি লেণ্ড মেলা আৰম্ভ কৰিলোঁ, আৰু সেই ভূমি মেলা যিটো আমি আৰম্ভ কৰিছোঁ তাৰ জৰিয়তে বহুতখিনি সমস্যা, যিটো মাটিৰ সমস্যাখিনি সমাধান হৈ যাব, আৰু বহুত মানুহে এতিয়া মানে এপ্লাই কৰিবলৈ আৰম্ভ কৰি দিছে, এপ্লিকেশ্যন দিবলৈ আৰম্ভ কৰি দিছে, আৰু তেখেতসকলৰ মানে 1 by 1 তেখেতসকলৰ যিখিনি মানে মাটিৰ ৰিলেটেড যিখিনি ডকুমেণ্টছ দিয়া হৈ আছে বা তেখেতসকলৰ সমস্যাখিনি ডিছপ'জ কৰা হৈ আছে। তো এই ক্ষেত্ৰত মানে আমি এইটোৱেই অনুভৱ কৰিছোঁ যে বিভিন্ন আমাৰ 19খন যিটো ৰাজহুৱা চক্ৰ আছে, ৰেভিনিউ চাৰ্কেল আছে, আমাৰ গোটেইখিনিতে আমি ইনচাৰ্জ EM সকলক দিয়া হৈছে, বিভিন্ন আমাৰ প্ৰতিনিধিসকলক দিয়া হৈছে। আমি যিটো ভিজিট কৰি আছোঁ আৰু চাই আছোঁ যে ৰাইজে উৎসাহিত হৈছে, উৎফুল্লিত হৈছে যে নাই, এইখন চৰকাৰে বা এইখন যিবিলাক দল এই চৰকাৰত আছে তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছিলে সেইটো 1 by 1 তেখেতসকলে পূৰা কৰি আছে। আৰু আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা কথা আছিল যে ইমান বছৰ হ'ল, কিন্তু লাজৰ বিষয় যে এতিয়ালৈকে মানুহে নিজৰ মানে জেগাৰ কাৰণে বা ভূমিৰ কাৰণে, ভূমিৰ অধিকাৰৰ কাৰণে এতিয়াও তেখেতসকলে শংকিত অৱস্থাত থাকিব লগা হৈ আছে, এতিয়াও ভয়ত থাকিব লগা হৈ আছে। আমি ইয়াত এটা শান্তিময় পৰিৱেশ আনিবলৈ সক্ষম হৈছোঁ, কিন্তু এতিয়াও যদি মানুহে ভয়ত থাকিব লগা হৈ যায়, ইয়াতকৈ দুখজনক কথা একো হ'ব নোৱাৰে। সেইকাৰণে চবতকৈ ডাঙৰ ভয় আছিল যে বেলেগে ইয়াত থাকিবলৈ অধিকাৰ পাবনে নাই, খেদি পঠোৱা হ'ব, তেনেকুৱা ধৰণৰ কথা আছিল। কিন্তু আমাৰ এই লেণ্ড মেলাৰ জৰিয়তে আমি প্ৰমাণ কৰিলোঁ যে নাই, এইখন চৰকাৰ ইচ্ছুক, সকলো বিটিআৰবাসী ৰাইজৰ কথা আমি চিন্তা কৰি আছোঁ, সকলো বিটিআৰবাসী আমাৰ পৰিয়ালৰ কথা চিন্তা কৰি আছোঁ, কোনেও যাতে ইয়াৰ পৰা বঞ্চিত নহয়। আৰু আমি অতি শীঘ্ৰে এইখন গোটেই প্ৰচেছটো অনলাইন কৰিবলৈ গৈ আছোঁ। আমি জানো যে অসমত আমাৰ মানে মিছন বসুন্ধৰা চলি আছে, 2.0 এতিয়া চলি আছে। আমাৰ ইয়াত হোৱা নাছিলে, আৰু বহুতে ভয় খাইছিলে যে বা মানে এটা সন্দেহ কৰিছিলে যে ইয়াত একো হ'বনে নাই। কিন্তু আমি জনাই ৰাইজক, বিটিআৰবাসী ৰাইজক জনাই সুখী হৈছোঁ যে আমাৰ ডিজিটাইজেশ্যন প্ৰচেছ, যিটো লেণ্ড ৰেকৰ্ডটো আমাৰ ডিজিটাইজ হ'ব লাগে, আপলোড কৰিব লাগে, সেই প্ৰচেছটো অলমষ্ট কমপ্লিট হৈছে। এই প্ৰচেছটো আমি বিশ্বাস কৰিছোঁ যে জানুৱাৰীৰ মানে 2nd বা 3rd উইকৰ ভিতৰত কমপ্লিট হৈ যাব, আৰু বাই দি এণ্ড অফ জানুৱাৰী লাষ্ট উইক আমি অনলাইন প্ৰচেছটো আৰম্ভ কৰি দিব পাৰিম। আৰু সেইটোক আমি মিছন বৈষ্ণুতি বুলি আমি নামাকৰণ দিছোঁ। অনলাইন প্ৰচেছ যিটো আৰম্ভ হ'ব, মানুহে নিজৰ ঘৰৰ পৰা, নিজৰ গাঁৱৰ পৰা বা নিজৰ মোবাইলৰ পৰাই মানে অনলাইন মানে এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ কৰিব, নিজৰ ডকুমেণ্টবিলাকৰ কাৰণে, নিজৰ জেগা জমিৰ যিবিলাক সমাধান কৰিব লাগে সমস্যাখিনি, সেইবিলাক তেখেতসকলে আৰম্ভ কৰি দিব পাৰিব। বহুত মানুহে চাৰ্কেল অফিচ নাযায় বা গ'লেও মানে টকা পইচাৰ বহুতখিনি লেনদেন হয় বা তেনেকুৱা ধৰণৰ মানে ডিমাণ্ড হয় মণ্ডলবিলাকৰ পৰা, সেইবিলাক ভয় কৰি বা পইচা নাথাকাৰ কাৰণে তেখেতসকলে ইমান দিন মাটিটোক এনেকাই এৰি দিছিলে। তো এতিয়া এইখন চৰকাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে, নিশ্চিতভাৱে গোটেই বিটিআৰবাসী মানে ৰাইজ তেখেতসকলে লাভান্বিত হ'ব বুলি মই আশা কৰিছোঁ। যিটো পদক্ষেপ আমি আৰম্ভ কৰিছোঁ, ইটছ এ বিগ এচিভমেণ্ট মই ক'ব বিচাৰিছোঁ আমাৰ ফালৰ পৰা। এটা নেগেটিভ পিকচাৰ আছিলে যে ইয়াত হত্যা হিংসাহে হয়, ইয়াত ভাল কোনো একো হ'ব নোৱাৰে। আৰু মানে বড়োলেণ্ড কথা শুনিলে, কোকৰাঝাৰ বা চিৰাং এইবিলাক কথা শুনিলে মানুহে বাহিৰত ভয় খাইছিলে যে তাতে কোনে যায়, আৰু কোনেও নাযায়, বা কিডনেপ হ'বলৈ বা মানে মৰিবলৈ বা মাৰ খাবলৈ কোনেও নাযায়। তো এনেকুৱা ভয় শংকাত বহুত বাহিৰৰ মানুহ যিবিলাকে
মানে এটা পিকচাৰ আছিলে আমাৰ বড়োলেণ্ডক লৈ বা আমাৰ এইখন অঞ্চলক লৈ আৰু ইয়াৰ পৰা একো ভাল হ'ব নোৱাৰে বুলি তেনেকৈ এটা পিকচাৰ আছিলে এইখন চৰকাৰে অহাৰ লগে লগে সেইটোৱে চেষ্টা কৰি আছে যে ইয়াৰ যিটো নেগেটিভ পিকচাৰটোক আমি কেনেকৈ পজিটিভ কৰিব পাৰিম আৰু সেইকাৰণে এইখন চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰত এটা গ্ৰহণ কৰিছে যিটো সুপাৰ 50 বুলি কোৱা হয় যে আমাৰ ইয়াৰ পৰাও যে ভাল ৰিচোৰ্চ মানৱ সম্পদ ওলাব পাৰে আমাৰ ইয়াৰ পৰা ভাল হিউমেন ৰিচোৰ্চ যে ওলাব পাৰে ইয়াৰ পৰাও যে আমি এছেট ক্ৰিয়েট কৰিব পাৰিম ইয়াৰ পৰাও এনেকুৱা এডমিনিষ্ট্ৰেটৰ আমি বনাব পাৰিম যিবিলাকে সঁচাকৈ আমাৰ ষ্টেটক সেৱা আগবঢ়াব আমাৰ দেশখনক সেৱা আগবঢ়াব আৰু এই সুপাৰ 50ৰ জৰিয়তে যিবিলাক দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক বিশেষকৈ যিবিলাকে কোচিঙৰ কাৰণে এফৰ্ড কৰিব নোৱাৰে তেনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকক ইণ্টাৰভিউৰ জৰিয়তে তেখেতসকলক চিলেক্ট কৰা হৈছিলে যাক বেষ্ট পোৱা হৈছে তেখেতসকলক 50 জনক দিল্লীত পঠোৱা হৈছে অলৰেডি এতিয়া তেখেতসকলে দিল্লীত আছে 11 মান্থছৰ কোচিং হয় আৰু ফ্ৰী অফ কষ্ট মানে থকা মেলা একমডেশ্যন ফুডিং এভৰিথিং কোৰ্চ ফি সব ফ্ৰী অফ কষ্ট তেখেতসকলক দিয়া হৈ আছে আমি আশা কৰিছোঁ এইখন কোচিং কোৰ্চটো কমপ্লিট হোৱাৰ লগে লগে তেখেতসকলে যেতিয়া চিভিল চাৰ্ভিচ বা UPSC এক্সামত এপিয়াৰ হ'ব নিশ্চিতৰূপে মানে বহুতখিনিয়ে ফাৰ্ষ্ট এটেম্পটত মানে তেখেতসকলে উত্তীৰ্ণ হ'ব বা তেখেতসকলে চান্সটো পাই যাব কাৰণ আমি জানো যে চাণক্য যিটো IAS একাডেমি ওৱান অফ দি টপমষ্ট IAS একাডেমি হয় কোচিং চেণ্টাৰ হয় আমাৰ ভাৰতবৰ্ষত আৰু তাৰ লগতে আমি MOU চাইন কৰি আমি এইবিলাক কাম তেখেতকক দায়িত্বটো আমি অৰ্পণ কৰিছোঁ আৰু স্পেচিয়েল কেয়াৰ এণ্ড এটেনশ্যন দিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আমাৰ বিশেষকৈ BTRৰ যিবিলাক ল'ৰা ছোৱালীবিলাক তাতে গৈছে সেইকাৰণে বহুতেই ফাৰ্ষ্ট এটেম্পটতে হয়তো ক্ৰেক কৰিব এক্সামটো নোৱাৰিলেও ছেকেণ্ড থাৰ্ড এটেম্পটত বহুতখিনিয়ে পাই যাব আৰু ইয়াৰ পৰা মানে আমাৰ তেনেকুৱা এডমিনিষ্ট্ৰেটৰসকল ওলাব IAS IPS বা IFS অফিচাৰ্ছবিলাক ওলাব যিবিলাকে আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰাংগণত বা আমাৰ দেশৰ বিভিন্ন জেগাত তেখেতসকলে আমাৰ দেশক মানে তেখেতসকলে সেৱা আগবঢ়াব নিশ্চিতৰূপে এইটো ইনিচিয়েটিভৰ জৰিয়তে অকল যিবিলাক ল'ৰা ছোৱালীবিলাকে মানে এছপাইৰেঞ্চ আছিলে বা তেখেতসকলে ড্ৰিম কৰিছিলে সপোন চাইছিলে যে ময়ো তেনেকুৱা ধৰণৰ চিভিল চাৰ্ভেণ্ট হ'ম চিভিল চাৰ্ভিচত মই জইন কৰিম কিন্তু টকা পইচাৰ অভাৱত কৰিব মানে পৰা নাছিলে তেখেতসকলক এক ধৰণে আমি সহায় বা সঁহাৰি জনাইছোঁ এক নম্বৰ কথা দ্বিতীয় নম্বৰ কথা ইয়াৰ পৰাও যে ভাল মানে কিবা এটা হ'ব পাৰে ইয়াৰ পৰাও যে ভাল মানৱ সম্পদ ওলাব পাৰে ইয়াৰ পৰাও যে ভাল এডমিনিষ্ট্ৰেটৰ ওলাব পাৰে সেই মেছেজটো ভাল কিবা এটা হ'ব পাৰে সেই মেছেজটো আমি কনভে কৰিব বিচাৰিছোঁ য'ত মানে আমি সঁচাকৈ এইখন ইনিচিয়েটিভৰ জৰিয়তে বিভিন্ন দেশত মানে বহুত এইটো মানে এই ইনিচিয়েটিভটোক এপ্ৰিচিয়েট কৰিছে আমি ফিডবেকো পাইছোঁ তো এইবিলাক এটা ভাল পজিটিভ মেছেজ কনভে কৰি আছে সেইটো আমি গৌৰৱ অনুভৱ কৰিছোঁ সেইটোৰ লগত আমি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণেও তেনেকুৱা আমি মানে বহুতখিনি ল'ৰা ছোৱালীক ফ্ৰী কোচিং দিয়াই আছোঁ যাতে তেখেতসকলে নিজৰ নিজৰ যিটো প্ৰফেশ্যন চুজ কৰিছে দুখীয়া ল'ৰা ছোৱালীবিলাক তেখেতসকলে যাতে সেইটোত আগবাঢ়িব পাৰে তো এইবিলাক কথা আমি আগবাঢ়িছোঁ বহুত মানুহে মানে সূতা কম্বল বা তেনেকুৱা আঁঠুৱা বা তেনেকুৱা আমব্ৰেলা ছাতি সেইবিলাক তেখেতসকলে পাইছিলে সহায় কিন্তু আমি ভাবিলোঁ যে আঁঠুৱা বা আমাৰ মুছাৰী মানে আমাৰ কি বুলি কয় ছাতা আমব্ৰেলা বা সেই মানে আমাৰ সূতা কম্বল দি আমি কিমান সহায় কৰিব পাৰিম বা সেইটো সঁচাকৈ তেখেতসকলৰ জীৱনত মানে জৰুৰী হয় নে নহয় আৰু যিবিলাক সেইবিলাকৰ দাম আমি মাৰ্কেটত যাচাই কৰিলোঁ বা চালোঁ 150-200 টকাতে পাই যায় যিটো মানে সাধাৰণ মানুহেও মানে ক'বলৈ গ'লে তেখেতসকলেও কিনিব পাৰিব যিটো মানে ৰেট সেইটো দামটো তো সেইকাৰণে আমি ভাবিলোঁ যে সেই এমাউণ্টখিনি পইচাখিনি ফাণ্ডখিনি প্ৰপাৰলি কনষ্ট্ৰাক্টিভলি ব্যৱহাৰ কৰা হওক আৰু সেই তেনেকুৱা ধৰণৰ ৱেষ্টেজ যাতে নহওক সেইকাৰণে আমাৰ চৰকাৰ ফালৰ পৰা কেইটামান আঁচনি লঞ্চ কৰা হ'ল তাৰ ভিতৰত এটা হৈছে অঞ্চয় বিথাংকি আৰু অঞ্চয় বিথাংকিৰ জৰিয়তে আমি ইকনমিকেলি উইকাৰ ছেকশ্যন যিবিলাক পৰিয়াল আছে বিশেষকৈ যিবিলাক নিজৰ মানে লাইভলিহুডৰ কাৰণে বহুত ষ্ট্ৰাগল কৰি আছে লাইফত সৰু সৰু দোকান পাৰ্ট দি কিনি চব্জিৰ দোকান হওক গেলামাল দোকান হওক চাহ দোকান হওক তেখেতসকলে ষ্ট্ৰাগল কৰি আছে তেখেতসকলক বুষ্টাপ কৰাৰ কাৰণে তাতে তেখেতসকলে অকণমান ইনকাম লেভেলটো যাতে বাঢ়ি যায় আমি তেনেকুৱা বেনিফিচিয়াৰিজবিলাক গোটেই আমাৰ 40খন সমষ্টি BTC পৰিষদীয় সমষ্টিৰ পৰা আমি চিলেক্ট কৰি মানে তেখেতসকলক আমি ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ 5,000কে দিয়া হৈছে যাতে সেইটোৰ জৰিয়তে তেখেতসকলৰ ইনকাম লেভেলটো বাঢ়ি যায় অকণ দোকান পাৰ্টটো অলপ ভাল কৰিব পাৰে আৰু তেনেকুৱা ধৰণৰ 9,000 আইডেণ্টিফাই কৰি আমি সেইখিনি পইচা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ আমি দিব পাৰিছোঁ তাৰ লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা কৰিছিলোঁ যে বহুতখিনি ছাত্ৰ ছাত্ৰী দুখীয়া পৰিয়ালৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ হয় তেখেতসকলে যিটো মানে কিতাপ কিনিব লগা হৈ যায় কেতিয়াবা তেখেতসকলৰ ভাল ড্ৰেছ নাথাকে কেতিয়াবা ফৰ্ম ফিল আপৰ কথা আহি যায় কেতিয়াবা ইহঁতৰ মানে গাড়ী ভাড়াৰ কথা আহি যায় তো অলপ হ'লেও তেখেতসকলে যাতে সকাহ পায় অলপ যাতে সহায় পায় সেইকাৰণে আমি আকৌ এই 40খন সমষ্টিৰ পৰা another 9,400 ষ্টুডেণ্টছ তেনেকুৱা পুৱাৰ ষ্টুডেণ্টছক আমি আইডেণ্টিফাই কৰি এই আমাৰ যিটো মানে জ্ঞান চিৰাং বিথাংকি বুলি যিটো আঁচনি আছিলে সেইটোৰ জৰিয়তে মানে 5,000কে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হৈছে
তো এইবিলাক কথা আমি চিন্তা কৰিছোঁ। লগতে কথাটো হ'ল যে আমাৰ চৰকাৰখন অহাৰ পিছত আমি কৈছিলোঁ যে আমি যিটো ছাৰ্ভিচ প্ৰভাইড কৰিম কোৱালিটি ছাৰ্ভিচ প্ৰভাইড কৰিম। নো ডাউট আমাৰ ডিপাৰ্টমেণ্টৰ যিসকল বিষয়ববীয়াসকল আছে, যিবিলাক ষ্টাফ আছে, তেখেতসকলেতো ছাৰ্ভিচ দিয়ে আছে, কৰিয়ে আছে। কিন্তু কথাটো হ'ল যে ইমান ফাষ্টত ইমান ৰেপিডলি মানে প্ৰগ্ৰেছ এণ্ড ডেভেলপমেণ্ট বা গ্ৰ'থ হৈ আছে গোটেই বিশ্বত যে আমিও সেইটোৰ লগত খাপ খাব লাগিব। তো আমি দুটা কথা চিন্তা কৰিলোঁ। এটা কথাটো হ'ল ডিপাৰ্টমেণ্টৰ যিবিলাক অফিচিয়েলসকল আছে তেখেতসকলে নিজকে আপগ্ৰেড কৰাৰ দৰকাৰ আছে। আৰু তেখেতসকলকো এক্সপ'জাৰ দিয়াৰ দৰকাৰ আছে, ট্ৰেইনিং দিয়াৰ দৰকাৰ আছে, ৱৰ্কশ্বপ ছেমিনাৰ হোৱাৰ দৰকাৰ আছে। সেইটোতো চলি থাকিবই। বাট এট দ্য মিন টাইম ইনিচিয়েল ষ্টেজত যাতে পিকআপটো আমাৰ যাতে শ্ল' নহয়, সেইকাৰণে আমাৰ চৰকাৰে চিন্তা কৰিলে যে আমি আমাৰ দেশৰ বিভিন্ন প্ৰাংগণৰ পৰা ইনক্লুডিং বিটিআৰৰ পৰা যিবিলাক বেষ্ট মানে তেনেকুৱা ধৰণৰ মানুহ আছে বা ইউথসকল আছে, যিবিলাকে বিভিন্ন ছেক্টৰত এক্সপাৰ্টিজ বা নলেজ তেখেতসকলৰ ন'হাউটো আছে, মানে তেখেতসকলে জানে, প্ৰফেচনেল হয়। তো তেখেতসকলক আমি আমাৰ ইয়াত এংগেজ কৰিম বা আমাৰ ইয়াত এপইণ্ট কৰিম যাতে আমাৰ ডেভেলপমেণ্ট প্ৰচেছত যাতে আমাক সহায় কৰিব পাৰে। আৰু তেখেতসকলৰ জৰিয়তে যাতে আমি মেক্সিমাম ফাণ্ড আৰু মানে আনিব পাৰোঁ বা আমি বহুতখিনি মানে আঁচনি আকৌ যাতে ইয়াত আনিব পাৰোঁ আৰু ইফেক্টিভলি এফিচিয়েণ্টলি যাতে আমি সেইখিনি ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তো সেই হিচাপত আমাৰ এটা ইণ্টাৰভিউ প্ৰচেছ চলিছিলে আৰু সেই ইণ্টাৰভিউত আমি 100জন তেনেকুৱা ল'ৰা ছোৱালীবিলাকক আমি মানে তেখেতসকলক বাছনি কৰিছিলোঁ আৰু তেখেতসকলক নামাকৰণ কৰা হ'ল এজ এ বিটিআৰ ফেল'। তো বিটিআৰ ফেল' হিচাপত আমি 100জনক আমি বাছি লৈছিলোঁ আৰু এই তেখেতসকলক ষ্টেট পৰ্যায়ত, আমাৰ BTC পৰ্যায়ত, DC অফিচ পৰ্যায়ত, আমাৰ সাব ডিভিজন লেভেলত, ব্লক লেভেলত মানে আৰু বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টত তেখেতসকলক এংগেজ কৰা হৈছে আৰু তেখেতসকলৰ জৰিয়তে এটা ৰিচাৰ্চ বা এটা গেপ এনালাইচিছ বা ষ্টাডি কৰাই আছোঁ যে আমাৰ ক'ত লুপ হোলছ আছে, ক'ত গেপ আছে, ক'ত আমি কাৰেক্ট কৰিব লাগিব, যাতে আমি কাৰেকশ্যন মেজাৰ্ছবিলাক ল'ব পাৰোঁ। হয়তো আমি নিজে কাম কৰি নিজে আইডেণ্টিফাই কৰিবলৈ কেতিয়াবা মানে ফেইলাৰ হৈ যায় বা আইডেণ্টিফাই কৰিবলৈ নোৱাৰোঁ। তো তেখেতসকলৰ জৰিয়তে সেইটো আইডেণ্টিফাই কৰিবলৈ যত্ন কৰি আছোঁ যাতে তাতে আমি কাৰেকশ্যন মেজাৰ বা কাৰেক্টিভ মেজাৰ যাতে ল'ব পাৰোঁ, 1 নম্বৰ কথা। দ্বিতীয় নম্বৰ কথা হৈছে তেখেতসকলৰ যিটো নলেজ বা এক্সপাৰ্টিজ আছে ৰেলিভেণ্ট ছেক্টৰত বা ফিল্ডত বা ডিপাৰ্টমেণ্ট ক্ষেত্ৰত, তেখেতসকলে যাতে সেইটো আমাক দিব পাৰে আৰু সেইটোৰ জৰিয়তে যাতে আমি কামখিনি মানে কোৱালিটেটিভ কাম যাতে বা কোৱালিটেটিভ ছাৰ্ভিচ ডেলিভাৰী যাতে দিব পাৰোঁ ৰাইজক, সেইটো দ্বিতীয় কথা। তাৰপিছত কথা হৈছে যে তেখেতসকলৰ যিটো এটা লিংক আছে নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত, সেই লিংকছবিলাক যাতে ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ এজেঞ্চিছৰ লগত যাতে আমি টাই আপ কৰিব পাৰোঁ, MOU চাইন কৰিব পাৰোঁ, যাতে কি ধৰণৰ বেষ্ট ছাৰ্ভিচ আমাৰ বিটিআৰবাসী ৰাইজক আমি আগবঢ়াব পাৰিম। আৰু তেখেতসকলৰ জৰিয়তে বিভিন্ন ফাণ্ডৰ কথাও আমি জানিবলৈ পাইছোঁ আৰু সেইটো আমি চৰকাৰ ফালৰ পৰা অলৰেডি প্ৰপ'জেলছখিনি দিয়া হৈছে। তো তেখেতসকলৰ জৰিয়তে বহুতখিনি কাম হৈ আছে। সেইটো এটা ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে যে তেখেতসকলে থকাৰ কাৰণে অলপ কোৱালিটিত আমি কম্প্ৰমাইজ কৰিব বিচৰা নাই আৰু এট দ্য মিন টাইম আমাৰ অফিচিয়েলছ কেইটাও আপগ্ৰেড হৈ থাকিব, আপডেটেড হৈ থাকিব আৰু এটা সময় আহিব যে আমি নিজে চম্ভালিব পাৰিম। কিন্তু এইখন জেগাত মানে বিশেষকৈ ক'বলৈ গ'লে বাহিৰৰ মানুহে কোনেও আহিব বিচৰা নাছিলে, তেনেকুৱা ধৰণৰ ইভেণ্ট আমাৰ ইয়াত হোৱা নাছিলে। যি ইভেণ্টত বাহিৰৰ পৰা মানুহ আহিব, ইয়াত পাৰ্টিচিপেট কৰিব, মানে নিশ্চিন্তভাৱে ইয়াত থাকিব আৰু এটা ভাল প্লেটফৰ্ম লোকেল মানুহৰ কাৰণেও যাতে দিব পাৰোঁ, যাতে কনষ্ট্ৰাক্টিভলি আমি সকলো দিশত যাতে আগবাঢ়িব পাৰোঁ। সেই ইভেণ্টৰ ভিতৰত আমি এটা পাতিছিলোঁ ৰাগাম বুলি, যিটো মানে 100 লেংগুৱেজ লিটাৰেৰী ফেষ্টিভেল আছিলে। সেই 100 লেংগুৱেজ লিটাৰেৰী ফেষ্টিভেলটো সঁচাকৈ এটা বহুত ডাঙৰ মানে এপ্ৰিচিয়েশ্যন পোৱা গ'ল, চব জেগাৰ পৰা ফিডবেক আমি পালোঁ। কাৰণ 100টা লেংগুৱেজত এটা লিটাৰেৰী ফেষ্টিভেল হোৱাটো ধেমালি কথা নহয়, যিটো ষ্টেট হিচাপত বহুত জেগাত হোৱা নাই। সেইটো আমি বিটিআৰ হিচাপত কৰিবলৈ সক্ষম হ'লোঁ। গোটেই ভাৰতবৰ্ষৰ পৰা ৰাইটাৰ্ছসকল, পইটছসকল আহিছিলে, পাৰ্টিচিপেট কৰিছে, তেখেতসকলে ধুনীয়া টাইম স্পেণ্ড কৰিছে আমাৰ কোকৰাঝাৰত আৰু সেইটো আমাৰ কাৰণে ডাঙৰ ছাকচেছ ষ্টৰী আছিলে। তো তেনেকুৱা ইভেণ্টৰ জৰিয়তে আমাৰ লোকেল যিবিলাক ৰাইটাৰ্ছ আছে, পইটছ আছে, ৰিচাৰ্চাৰ্ছ আছে, স্কলাৰ্ছ আছে, তেখেতসকলেও মানে অলপ মানে অকণমান মানে মটিভেট হ'ল। তো সেইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট বুলি ক'ম যে এনেকুৱা ইভেণ্ট এটা কৰিব পাৰিলোঁ। নেক্সট আমাৰ জথুমা বুলি এটা ইউথ কনক্লেভ আমি অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছিলোঁ। ইউথসকলৰ কাৰণে আমি প্লেটফৰ্ম দিবলৈ যত্ন কৰিলোঁ, যাতে তেখেতসকলৰ কাৰণে এটা মানে কনষ্ট্ৰাক্টিভলি নিজৰ ফিউচাৰৰ বিষয়ে মানে চিন্তা কৰি যাতে আগবাঢ়িব পাৰে। ঠিক তেনেকুৱা ধৰণে আমাৰ ইয়াত আমি ISPL কৰিলোঁ, ইণ্টাৰ 6 শ্বেডিউল প্ৰিমিয়াৰ লীগ। সেইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট, কাৰণ 6 শ্বেডিউল এৰিয়াছ যিমান নৰ্থ ইষ্টত আছে কোনেও সেই প্লেটফৰ্মটো দিব পৰা নাছিলে। আমিও 6 শ্বেডিউল এৰিয়া হয়, আমিও 6 শ্বেডিউল এটা গভৰ্ণমেণ্ট হয়, কিন্তু আমি সেইখিনি প্লেটফৰ্ম সকলোক দিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট, এটা গৌৰৱৰ কথা। আৰু সেইটোৰ জৰিয়তে যিটো আউটকাম বা ৰিজাল্ট, সেইটো সঁচাকৈ বহুত ভাল হৈছে। কাৰণ সেইটো যিটো ফাইনেল মেচ হ'ল কোকৰাঝাৰত চাই ষ্টেডিয়ামত, ইমান গেডাৰিং আৰু ইমান ৱেল অৰ্গেনাইজভাৱে কৰা হৈছিলে
যে সেইখন খেলত যিজন অল ইণ্ডিয়া ফুটবল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আহিছিলে তেখেত ইমান মানে ইমপ্ৰেছ হ'ল সেইখন প্ৰগ্ৰামটো চাই তেখেতে এটা ছেপাৰেট বড়োলেণ্ড ফুটবল টীম ডিক্লেয়াৰ কৰি দিলে ষ্টেট হিচাপততো আছেই যিটো নেশ্যনেল লেভেলত যিবিলাকে খেলে কিন্তু তেখেতে ডিক্লেয়াৰ কৰি গ'ল যে নেশ্যনেল লেভেলত যিমানখিনি গেমছ হ'ব ফুটবলৰ আমি বড়োলেণ্ড এটা ছেপাৰেট ফুটবল টীম আমি তাতে পাৰ্টিচিপেট কৰিবলৈ জেগা দিয়া হ'ব বুলি সেইটো বহুত ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে আৰু সেইটো নেক্সটতে উৰিষ্যাত এটা নেশ্যনেল গেম খেলিও আহিলে আৰু জিকিও আহিলে আমাৰ বড়োলেণ্ড টীমটো তো সেই তেনেকুৱা ধৰণৰ যিটো প্ৰতিভা আছে ফুটবলৰ প্ৰতি যিটো ধাউতি আছে ল'ৰা ছোৱালীবিলাকৰ সেইবিলাকত মানে প্লেটফৰ্ম দিবলৈ অকল যত্ন কৰা নাই তেখেতসকলক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তো সেইবিলাক ক্ষেত্ৰত ডাঙৰ এচিভমেণ্ট এই খেলখন মানে ৰিজাল্টটো বা এই খেলখনৰ মানে আউটকামটো চাই বা খবৰটো শুনি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া আমাৰ UPPL দলৰ ট্ৰাইএনিয়েল কনফাৰেন্সত মুখ্য অতিথি হিচাপে গ্ৰহণ কৰিছিলে তেখেতে অপেন ডিক্লেয়াৰ কৰি দিলে সেইখন মানে ষ্টেজৰ পৰাই যে এই আমাৰ যিটো ISPL খেলখন বহুত ভাল হৈছে তেখেতেও বোলে ভাল ফিডবেক পাইছে আৰু সেই হিচাপে তেখেতে 150 কোটি টকা এটা ঘোষণা কৰি দিলে যে এটা মানে ভাল গেমছৰ কাৰণে গেমছ এণ্ড স্পৰ্টছৰ কাৰণে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগে আৰু সেই কোৱালিটিটো যাতে আমাৰ ইয়াত চাইজ ষ্টেডিয়ামটো অকণমান সৰু আছিল তো সেইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট মই ক'ম আৰু অকল সেইটোৱেই নহয় আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট আৰু এটা হ'ল যিটো গোটেই ভাৰতত আমাৰ চবতকৈ ডাঙৰ ফুটবল খেল যিটো সন্তোষ ট্ৰফি বুলি আমি কওঁ সেইটোৰ কাৰণে আমি এতিয়া ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম বড়োলেণ্ডত সন্তোষ ট্ৰফি খেলখন অনুষ্ঠিত কৰা হ'ব সেইটো আমাৰ কাৰণে সঁচাকৈ বহুত গৌৰৱময় কথা বহুত ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব তো এনেকুৱা ধৰণে বিভিন্ন ইভেণ্টছ আমাৰ অকল লোকাল লেভেলৰ নহয় অকল নৰ্থ ইষ্ট লেভেলৰ নহয় অকল মানে নেশ্যনেল লেভেলৰ নহয় নাও উই আৰ প্ৰচিডিং টুৱাৰ্ডছ ইণ্টাৰনেশ্যনেল ইভেণ্টছ আমাৰ বড়োলেণ্ডখন এতিয়া ইয়াত ইণ্টাৰনেশ্যনেল ইভেণ্টছ হ'বলৈ গৈ আছে আমি খো গেম যিটো জানো সেইটোৰ সভাপতি হিচাপে অসমৰ সভাপতি হিচাপত আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ৰখা হৈছে তাক সভাপতিত্ব দিয়াৰ লগে লগে তেখেতে অলৰেডি ইণ্টাৰনেশ্যনেল গেমছৰ এৰেঞ্জমেণ্ট আৰম্ভ কৰি দিছে তামোলপুৰত আমাৰ খো গেমৰ এটা ইণ্টাৰনেশ্যনেল মানে লেভেলৰ এটা গেম অনুষ্ঠিত কৰা হ'ব য'ত 36 কাণ্ট্ৰিজৰ পৰা পাৰ্টিচিপেণ্টছ আহিব তো ডেটছ ওৱান অফ দি বিগেষ্ট এচিভমেণ্ট ক'ম যে এই ইণ্টাৰনেশ্যনেল ইভেণ্টছ এতিয়া আৰম্ভ হৈ গ'ল আৰু তাৰ বাহিৰেও এতিয়া ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই আমাৰ ডেটখন অলমষ্ট ফাইনেল হৈ গ'ল কমিটিখন বনি গ'ল এটা ইণ্টাৰনেশ্যনেল নলেজ ফেষ্ট হ'ব ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল তাৰমানে তো সেই ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলত গোটেই বিশ্বৰ পৰা ইয়াত মানে আমাৰ বিভিন্ন তেনেকুৱা ধৰণৰ স্কলাৰ্ছবিলাক আহিব ৰিচাৰ্চাৰ্ছবিলাক আহিব আমাৰ বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ মানে যিবিলাক লিটাৰেচাৰত মানে তেখেতসকলে ৱেল ৰিনাউণ্ড পাৰ্চনছ তেখেতসকলে আহিব তো এইবিলাক মানে যিটো প্ৰগ্ৰাম ইভেণ্ট হ'বলৈ গৈ আছে তাত অলৰেডি কমিটি ফৰ্মেশ্যন হৈ গ'ল আমাৰ মানে নটিফিকেশ্যনো ওলাই গ'ল অফিচ ফালৰ পৰা তাতে আমাৰ চিফ পেট্ৰন হিচাপত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ লগতে আমাৰ পেট্ৰন হিচাপত আমাৰ মন্ত্ৰীসকল আছে আমাৰ MP সকল আছে আমাৰ চেয়াৰপাৰ্চন হিচাপত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নিজেই আছে চেয়াৰপাৰ্চন হিচাপত ময়ো ভাগ্যৱান যে ময়ো সেইখন স্থান লাভ কৰিছোঁ তো নিশ্চিত ৰূপে মানে আমাৰ এইখন ইণ্টাৰনেশ্যনেল নলেজ ফেষ্ট যিটো হ'ব এইটো আমাৰ কাৰণে সঁচাকৈ এটা মানে বহুত ডাঙৰ ৰাস্তা আমাৰ কাৰণে খুলি দিব ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত বড়োলেণ্ড হিচাপত এটা মানে নাম এটা ৱেল ৰিনাউণ্ড হ'ব আমাৰ এইখন জাগাৰ এটা পজিটিভ মানে যিটো পিকচাৰ গোটেই বিশ্বত যিটো নেগেটিভ পিকচাৰ হৈ আছিল এতিয়া পজিটিভ পিকচাৰ আহিব সেইটো আমি আশা কৰিছোঁ আৰু বিশ্বাস কৰিছোঁ এতিয়া কথাটো হ'ল যে এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ মানে চৰকাৰে বিশেষ প্ৰায়ৰিটি দিছে আমাৰ ইয়াত মানে স্কুলবিলাক যিবিলাক আছে চৰকাৰী স্কুল কলেজবিলাক আছে তাত কোৱালিটি এডুকেশ্যন হ'ব লাগে আমি জানো বা বহুতে কয় যে দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন প্ৰাইভেট ইনষ্টিটিউশ্যনছ এণ্ড গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনছ যে কোৱালিটিত কম্প্ৰমাইজ হয় মানে প্ৰাইভেট স্কুলত মানে টিচাৰ্ছবিলাকে লেছ চেলাৰী পায় ৱেৰেজ ষ্টুডেণ্টছবিলাকে ভাল পাৰফৰ্ম কৰে আৰু চৰকাৰী স্কুলত টিচাৰ্ছবিলাকে মানে ভাল চেলাৰী পায় কিন্তু ষ্টুডেণ্টছবিলাকে মানে পুৱাৰ পাৰফৰ্মেঞ্চ কৰে তো এই ক্ষেত্ৰত আমি মানে কৈছোঁ যে আমাৰ ইয়াতো কোৱালিটি মানে কোৱালিটি এডুকেশ্যন হ'ব লাগে ইয়াত কোনো কম্প্ৰমাইজ হ'ব নালাগে এডুকেশ্যনৰ ক্ষেত্ৰত সেইকাৰণে চিফ ছাৰ নিজেই ৰিচাৰ্চ বা ষ্টাডি কৰি আছে যে বেষ্ট মডেলছ ক'ত আছে উইদিন ইণ্ডিয়া উইদিন দি কাণ্ট্ৰি বেষ্ট মডেলছ ক'ত ফ'ল' হৈ আছে এডুকেশ্যন ৰিলেটেড ইণ্টাৰনেশ্যনেলি গ্ল'বেলি বেষ্ট মডেলছ ক'ত আছে নিজে ষ্টাডি কৰি আছে ষ্টাডি কৰাৰ পিছত তেখেতে অকল নিজৰ ভিতৰত ৰখা নাই তেখেতে ডিপাৰ্টমেণ্টৰ মানুহক আৰু লগতে টিচাৰ্ছসকলক এক্সপ'জাৰত অলৰেডি পঠিয়াবলৈ আৰম্ভ কৰি দিছে অলৰেডি কেইটামান জাগাত য'ত বেষ্ট মডেল হৈ আছে ভাল শিক্ষা পাঠদান কৰাই আছে গভৰ্ণমেণ্ট স্কুলত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰি আছে সেইবিলাক জাগাত তেখেতে অলৰেডি ডিপাৰ্টমেণ্টৰ পৰা মানুহ পঠাইছে
শিকিবলৈ জানিবলৈ এক্সপ'জাৰৰ কাৰণে যাতে সেইটো সেম ৰেপ্লিকেট কৰিব পাৰোঁ বা লোকেলাইজ ভাৰ্চনত যাতে আমি ৰেপ্লিকেট কৰিব পাৰোঁ। তো এনেকুৱা ধৰণৰ অলৰেডি পদক্ষেপ আৰম্ভ হৈ গৈছে আৰু তাৰ বাহিৰত 3,000 অলমষ্ট 3,000 টিচাৰ্ছ অলৰেডি ট্ৰেইনড আপ হৈ গৈছে যে তেখেতসকলে যাতে ভাল কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিব পাৰে। এইটো অনগোয়িং প্ৰচেছ থাকিব আৰু আমি সেইটোত সীমিত থকা নাই। আপাৰ্ট ফ্ৰম ডেট এতিয়া আমাৰ চৰকাৰ ফালৰ পৰা এডপ্ট এ স্কুল এটা প্ৰগ্ৰাম আমি লোৱা হৈছে, এটা আমি লঞ্চ কৰা হৈছে। এডপ্ট এ স্কুলত আমি কি কৰিছোঁ যে যিমান আমাৰ চিফৰ পৰা আৰম্ভ কৰি ডেপুটি চিফ EM সকলৰ পৰা আৰম্ভ কৰি যিমান ইয়াত অফিচিয়েলছ আছে DC পৰা আৰম্ভ কৰি আমাৰ BDO লেভেললৈকে বা আমাৰ OC লৈকে বা আমাৰ তেনেকুৱা যিমান গভৰ্ণমেণ্ট অফিচিয়েলছ সকল আছে মেইন পজিশ্যনত তেখেতসকলক এটা দায়িত্ব দিয়া হৈছে যে আপোনালোকে প্ৰত্যেকজনে এটাকে স্কুল এডপ্ট কৰিব লাগিব। সেই স্কুল এডপশ্যন প্ৰগ্ৰামত সেই স্কুলখনক আমি কি ধৰণে নট জাষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্ট বাট কোৱালিটি অফ এডুকেশ্যন সেইটোত যাতে ভাল হয় আৰু তাৰ পৰা ল'ৰা ছোৱালীবিলাকে ভাল ৰিজাল্ট কৰিব পাৰে আৰু এটা মডেল স্কুল হিচাপত মডেল ইনষ্টিটিউট হিচাপত যাতে সেইটোক আমি যাতে আমি গঢ়ি উঠাব পাৰোঁ। তো এই প্ৰগ্ৰামটো যিটো লোৱা হৈছে এডপ্ট এ স্কুল প্ৰগ্ৰামটো সঁচাকৈ এইটো বহুত এফিচিয়েণ্টলি আমি আগবাঢ়ি আছোঁ আৰু নিশ্চিতৰূপে অহা দিনত আমি চাবলৈ পাম যে আগতকৈ আমাৰ গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্টছবিলাক ভাল হৈ গৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ভাল হৈ গৈছে। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভিতৰত আমাৰ ড্ৰিংকিং ৱাটাৰ আৰু টয়লেটৰ বহুতখিনি স্কুলত আমি চাইছিলোঁ যে ল'ৰা ছোৱালীবিলাকে বহুত অসুবিধাত ভুগিব লগা হৈ আছিলে আৰু আমি অলৰেডি আৰম্ভ কৰি দিছোঁ যে গোটেইখিনি স্কুল আৰু কলেজত কমচে কম বিশুদ্ধ খোৱা পানী, ড্ৰিংকিং ৱাটাৰ আৰু টয়লেটৰ কেতিয়াও অসুবিধা হ'ব নালাগে। অলৰেডি কাম আৰম্ভ হৈ গৈছে। উইদিন 23-24 আমি এটা টাৰ্গেট লৈছোঁ যে সকলো স্কুলত এটাও স্কুল তেনেকুৱা বাদ নাথাকিব য'ত খোৱা পানীৰ আৰু টয়লেটৰ অসুবিধা হ'ব, গোটেইখিনি কমপ্লিট হৈ যাব। তো এনেকুৱা ধৰণৰ আমাৰ অলৰেডি এটা প্ৰচেছ বা প্ৰগ্ৰেছ অলৰেডি আমি আগবাঢ়ি গৈছোঁ। এতিয়া কথাটো হ'ল যে যিবিলাক মানুহ গ্ৰাছৰুটত আছে তেখেতসকলে কেতিয়াবা হাৱাত ফুৰি খাব লগা হৈ যায়। যিবিলাক VCDC চেয়াৰমেন ভাইচ চেয়াৰমেনসকল আছে তেখেতসকলক কেতিয়াবা হয়তো নাপায় বা ঘৰত গ'লেও জেগা নাই, তেনেকুৱা অসুবিধা হয়। তো আমি তেনেকুৱা 219 তেনেকুৱা VCDC আমি আইডেণ্টিফাই কৰিছোঁ য'ত VCDC অফিচ বিল্ডিং নাই। তো আমাৰ অলৰেডি এইখিনি প্ৰচেছ আৰম্ভ হৈ গ'ল। তো 219 VCDC বিল্ডিংছ আমাৰ এক্ৰছ BTR সেইখন বনোৱা হ'ব যাতে ৰাইজে হাৱা ফুৰি খাব লগা নহয়, এটা ভাল জেগা পায় য'ত তেখেতসকলৰ সমস্যাখিনি আলোচনাৰ মাধ্যমে সমাধান কৰিব পাৰিব গ্ৰাছৰুট লেভেলত। তো এনেকুৱা ধৰণৰ কেইটামান কথা অলৰেডি আমাৰ ফালৰ পৰা আমি চিন্তা কৰিছোঁ। লগতে আমি চাইছোঁ যে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমি জানো যে গভৰ্ণমেণ্ট জব ইজ নট ছাফিচিয়েণ্ট আৰু সেইটোৰ কাৰণে আমাৰ বহুত ল'ৰা ছোৱালীবিলাকে বাহিৰত যায়, বেলেগ ষ্টেটত যায়, বেলেগ চিটিজবিলাকত যায়, কোম্পানীজবিলাকত ইণ্ডাষ্ট্ৰীবিলাকত কাম কৰিবলৈ। তো সেইকাৰণে আমাৰ গভৰ্ণমেণ্টে চিন্তা কৰিলে যে এইখিনি কাম আমি কৰিব লাগিব যাতে ল'ৰা ছোৱালীবিলাক ইমান বাহিৰত গৈ আছে যাতে আমি লোকেলি কিবা এটা তেখেতসকলৰ কাৰণে কৰি দিব পাৰোঁ। তো আকৰ্ডিংলি আমি কি কৰিলোঁ, আমাৰ চৰকাৰ ফালৰ পৰা এটা বড়োলেণ্ড টেৰিটৰিয়েল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন বুলি আমি এটা আমি অলৰেডি ৰেজিষ্টাৰ্ড কৰালোঁ বড়োলেণ্ড টেৰিটৰিয়েল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন হিচাপে অন বিহাফ অফ BTC গভৰ্ণমেণ্ট। আৰু এইটোৰ থ্ৰুদি আমি বিভিন্ন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু কোম্পানীজবিলাকৰ লগত যোগাযোগ অলৰেডি সংস্থাপন হৈ গৈছে, অনগোয়িং প্ৰচেছো আছে। কেইটামানৰ লগত MOU চাইন হৈছে আৰু কেইটামান প্ৰচেছত আছে। তো এতিয়া আমি ইণ্ডাষ্ট্ৰিয়েল বেল্ট বা ইণ্ডাষ্ট্ৰিয়েল জোনবিলাক আইডেণ্টিফাই কৰা হৈ গ'ল, সেইবিলাক জেগা আমাৰ চৰকাৰ ফালৰ পৰা তেখেতসকলক দিয়া হ'ব। তেখেতসকলক আমি ইনভাইট কৰিছোঁ। এই ইণ্ডাষ্ট্ৰিজ বা কোম্পানীজবিলাক আমাৰ BTR অঞ্চলত হ'ব আৰু সেই অঞ্চলত হ'লে কি হ'ব, আমাৰ ল'ৰা ছোৱালীবিলাক লোকালৰ বহুতে তাতে এমপ্লয়ড হৈ যাব। তো বাহিৰত যোৱাৰ দৰকাৰ নাই। এক নম্বৰ কথাটো হ'ল ৰেভিনিউ জেনেৰেট হ'ব, গভৰ্ণমেণ্টে ৰেভিনিউ পাব। দ্বিতীয় কথাটো হ'ল লোকাল বহুত ল'ৰা ছোৱালীবিলাকে তেখেতসকলে ইয়াত যিহেতু এমপ্লয়মেণ্ট পাই যাব। তো সেইবিলাক কথা আমি অলৰেডি কথা পাতিছোঁ। লগতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ মিছন আমি লঞ্চ কৰি আছোঁ। বিভিন্ন ধৰণৰ মিছন কিয় লঞ্চ কৰি আছোঁ, সেই মিছনৰ জৰিয়তে যাতে প্ৰত্যেকখন পৰিয়ালক আমি ৰিচ আউট কৰিব পাৰোঁ। তাৰ ভিতৰত বড়োলেণ্ড পিগ মিছন আছে, আমাৰ গোট মিছন আছে, মিছন দুগ্ধধাৰা আছে, চেৰিকালচাৰ মিছন আছে, স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট মিছন আছে। তো তেনেকুৱা ধৰণৰ এই মিছনটো কিয় লঞ্চ কৰা হৈছে, কিয় ইন্ট্ৰডিউচ কৰা হৈছে, এই বিভিন্ন মিছনৰ জৰিয়তে যাতে গোটেই আমাৰ BTRত যিমান পৰিয়াল আছে গোটেইখিনিত যিকোনো এটা মিছনৰ লগত তেখেতসকলক টাই আপ কৰাব পাৰোঁ, লিংক আপ কৰাব পাৰোঁ আৰু সেইটোৰ জৰিয়তে তেখেতসকলে ইকনমিকেলি যাতে বেনিফিটেড হৈ যায়। তো এনেকুৱা ধৰণৰ কথা আমি অলৰেডি চিন্তা কৰিছোঁ। এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কথা যদি ক'ব লগা হয়,
আমাৰ বহুত ৰোডছ এণ্ড ব্ৰিজেছ বা কালভাৰ্ট তেনেকুৱা এতিয়াও মানে বহুত কৰিব লগা আছে, বহুত বাকী আছে। কেইটামান সমষ্টিত বহুতেই বহুত বেয়া অৱস্থা। তো এতিয়া 2 years ইজ নট সাফিচিয়েণ্ট যে গোটেইখিনি কাম একেবাৰে কৰিব পাৰিম। বাট উইদিন দিছ 2 years আমাৰ চৰকাৰ ফালৰ পৰা 768 কিলোমিটাৰ ৰাস্তা অলৰেডি এপ্ৰুভ হৈ গ'ল, ৱৰ্ক অৰ্ডাৰ ইছ্যু কৰা হৈ গ'ল। তাৰ ভিতৰত 575 কিলোমিটাৰ ৰাস্তা অলৰেডি কমপ্লিট, কনষ্ট্ৰাকশ্যন কমপ্লিট। তো এইটো আমাৰ কাৰণে মই ভাবোঁ যে ডাঙৰ আমাৰ কাৰণে এটা এচিভমেণ্ট হয়। আৰু লগতে মই শেষৰ পিনে আহিছোঁ অলৰেডি এটা কথা ক'ব বিচাৰিছোঁ যে বহুতে আমাৰ চৰকাৰৰ ওপৰত এটা এলিগেশ্যন আনে। এলিগেশ্যনছটো কি আনে যে এইখন বিটিআৰ চৰকাৰে এজনকো চাকৰি দিব নোৱাৰে বুলি কৈছে, কোনে কাকো চাকৰি দিব পৰা নাই। কিন্তু মই আপোনালোকৰ সন্মুখত কেইটামান তথ্য দাঙি ধৰিম যে এইখন চৰকাৰ অহাৰ পিছত আমাৰ যিবিলাক হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ লেভেলৰ যিবিলাক টেট টিচাৰ্ছ আছিলে, এতিয়ালৈকে 851 টেট টিচাৰ্ছক এপইণ্টমেণ্ট দিয়া হৈ গৈছে। লগতে অন কম্পেশ্যনেট গ্ৰাউণ্ড 102 পাৰ্চনছক এপইণ্টমেণ্ট দিয়া হৈছে। আমাৰ বিভিন্ন 662 নাম্বাৰ্ছ অফ ভেঞ্চাৰ স্কুলছত এৰাউণ্ড 2155 পাৰ্চনছক অলৰেডি এপইণ্টমেণ্ট দিয়া হৈছে। 20 এছিষ্টেণ্ট প্ৰফেচাৰ্ছক অলৰেডি এপইণ্টমেণ্ট দিয়া হৈছে। 95 পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছক এপইণ্টমেণ্ট দিয়া হৈছে। 20 ভাইচ প্ৰিন্সিপালছক অলৰেডি তেখেতসকলক এপইণ্টমেণ্ট দিয়া হৈছে। 6 এছিষ্টেণ্ট হেড টিচাৰ্ছক এপইণ্টমেণ্ট দিয়া হৈছে। আৰু 1999 বেচৰ যিবিলাক টিচাৰ্ছ আছিলে, যাৰ ইমান দিন বছৰ ধৰি তেখেতসকলক ন্যায়ৰ কাৰণে ৰৈ আছিলে, তেখেতসকলে ৰেগুলাৰাইজ হোৱা নাছিলে চাকৰিখন, 1999ৰ যিবিলাক বেচৰ টিচাৰ্ছসকলক ৰেগুলাৰাইজ কৰি দিয়া হৈছে। এইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট ক'ব লাগিব। তো এইবিলাকেই কথা হৈছে যে আমাৰ চৰকাৰখনে যিমানখিনি পাৰে সকলো ক্ষেত্ৰত আগবাঢ়িবলৈ আমি যত্ন কৰি আছোঁ। যিমানখিনি ফাণ্ড আহি আছে মেক্সিমাম যাতে আমি ইউটিলাইজ কৰিব পাৰোঁ ফৰ দ্য বেনিফিটছ অফ দ্য পিপল অফ বিটিআৰ, সেইখন আমি চেষ্টা কৰি আছোঁ। আৰু আমাৰ যিহেতু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সপোন চাইছে যে আমাৰ ভাৰতবৰ্ষখনক এটা সৰ্বশ্ৰেষ্ঠ স্থানত লৈ যাব লাগিব গোটেই বিশ্বত। আৰু আমি জানো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে এটা সপোন চাইছে যে আমাৰ অসমক টপ 5 ষ্টেটৰ ভিতৰত লৈ যাব লাগিব। ঠিক একেধৰণে আমাৰ বিটিআৰৰ প্ৰধান তেখেতেও এটা সপোন চাইছে যে আমাৰ বিটিআৰ অঞ্চলটো কোনো ছেক্টৰতে কোনো এংগলতে পিছ পৰি থাকিব নালাগে, একদম সকলো দিশত আমি হলিষ্টিক ডেভেলপমেণ্টৰ কথা চিন্তা কৰি তেখেতে দিনে ৰাতি লাগি আছে। তো আমি বিটিআৰ অঞ্চলত হওক, ষ্টেট লেভেলত হওক, আমি চেণ্ট্ৰেল লেভেলত হওক, নেশ্যনেল লেভেলত হওক, আমি সকলো জাগাতে আমি ডাইনামিক লিডাৰ্ছ পাইছোঁ, যিবিলাক ভিজনেৰী লিডাৰ্ছ হিচাপত তেখেতসকলক নেতৃত্ববৰ্গসকলক পাইছোঁ। এইটো আমাৰ কাৰণে হাই টাইম সকলো দিশত আগবাঢ়ি যাবলৈ। আপোনালোকে আমাৰ ৰাইজক, বিটিআৰবাসী ৰাইজক মই এইটোৱে অনুৰোধ জনাম যে আপোনালোকে বিশ্বাস ৰাখক চৰকাৰৰ ওপৰত। চৰকাৰে আপোনালোকৰ কথা চিন্তা কৰি সকলো দিশত কি ধৰণে উন্নতি হ'ব, আপোনালোকৰ ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত কি ধৰণে উন্নতি হ'ব, গোটেইখিনি কথা চিন্তা কৰি আছে। আমি আগবাঢ়ি আছোঁ। আপোনালোকৰ সহায় সহযোগিতা থাকিলে নিশ্চিত ৰূপে এইখন চৰকাৰ ছাকচেছফুলি আপোনালোকক যিটো বেষ্ট ছাৰ্ভিচ দিব লাগে সেইটো ছাৰ্ভিচ আমি প্ৰভাইড কৰি আছোঁ, প্ৰভাইড কৰি যাম। আৰু যিমানখিনি আপোনালোকে আমাৰ ওপৰত এটা আশা আকাংক্ষা আছে, নিশ্চিত ৰূপে ষ্টেপ বাই ষ্টেপ পৰ্যায়ক্ৰমে সেই আশা আকাংক্ষাবিলাক পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। তো আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰি মই সকলো বিটিআৰবাসী ৰাইজৰ মংগল কামনা কৰি আমাৰ এই 2 বছৰীয়া যিটো বৰ্ষপূৰ্তিৰ অনুষ্ঠানত আপোনালোকক সকলোকলৈ আকৌ এবাৰ শুভেচ্ছা, অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰি, আমাৰ যি প্ৰেছ মিটৰ জৰিয়তে আমাৰ মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ যি আজি ক'ব লগা কথা ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। এই কথাত মই এইটোৱে ক'ব বিচাৰিছোঁ যে 27 জানুৱাৰী 2020 যেতিয়া আমাৰ বিটিআৰ ৰেকৰ্ডখন হৈ গ'ল, বিটিআৰ ৰেকৰ্ডখন হোৱাৰ পিছত সেইটো পৰিৱেশ নাছিলে যে ইয়াত কিবা এটা কাম আগবাঢ়িব, কাৰণ আমি জানো যে লকডাউন প্ৰচেছ এটা চলি আছিলে। আৰু আমাৰ চৰকাৰখন গঠন হোৱাৰ পিছত, আমাৰ এইখন চৰকাৰ গঠন হোৱাৰ পিছতো আমি চাইছোঁ যে প্ৰথম অৱস্থাত বহুতখিনি তেনেকুৱা অসুবিধাত পৰিলোঁ। কাৰণ আমাৰ 20 ডিচেম্বৰ বা 15 ডিচেম্বৰ পিছত আমাৰ চৰকাৰখন যেতিয়া গঠন হ'ল, ডিচেম্বৰ মাহ যোৱাৰ পিছত জাষ্ট জানুৱাৰী মাহটোৱে পোৱা গৈছিল। ফেব্ৰুৱাৰী মাহৰ পৰা শেষৰ পিনৰ পৰা আমি জানো যে মডেল কোড অফ কণ্ডাক্ট লাগি গৈছিলে এছেম্বলি ইলেকশ্যনৰ কাৰণে। মডেল কোড অফ কণ্ডাক্টৰ সময়ত একো কাম আগবঢ়া নাছিলে। তাৰপিছত আমাৰ মে' মাহৰ 2 তাৰিখত আমাৰ এছেম্বলি ৰিজাল্ট দিয়াৰ পিছত উইদিন 1 উইক ষ্টেটত চৰকাৰ গঠন হ'ব, এই অৱস্থাতেই উইদিন 1 উইক আকৌ লকডাউন ষ্টাৰ্ট হৈছিলে। তো প্ৰথমৰ পৰাই এটাৰ পিছত এটা বাধা আহি আছিল, যিটো অফিচিয়েল কাম কাজটো অলপ শ্ল' ডাউন কৰি দিছিলে।
আৰু লকডাউনৰ কাৰণে মানে ফাইনেন্সিয়েল ক্ৰাইচিছৰ বহুত হৈছিলে। আপুনি যিকোনো গভৰ্ণমেণ্টত যাওক গোটেই বিশ্বত ইকনমিক এটা এফেক্ট পৰিছিলে। তো সেই হিচাপত অকণমান মানে শ্ল' হৈছে, কিন্তু প্ৰচেছটো এতিয়া অনগয়িং হৈ আছে। কেইটামান অলৰেডি আৰম্ভ হৈ গৈছে, BTR ৰেকৰ্ডৰ কাম ইমপ্লিমেণ্ট কৰা আৰম্ভ হৈ গৈছে। কেইটামান ইনষ্টিটিউটৰ উদ্বোধনো হৈ গ'ল, কেইটামান ফাণ্ড অনাও হ'ল। এতিয়া NDFBৰ সংস্থাপনৰ কথা যদি কয়, আপোনালোকে সকলো ৰিপৰ্টাৰসকলে জানেই যে অলৰেডি আমাৰ কেইজনমানক অলৰেডি চেক দিয়া হৈ গৈছে তেখেতসকলৰ সংস্থাপনৰ কাৰণে। আৰু লগতে আমাৰ BTR চৰকাৰৰ ফালৰ পৰা ফিন হৃদং খাম বুলি এটা আমি আঁচনি লঞ্চ কৰিবলৈ গৈ আছোঁ, যাৰ জৰিয়তে মানে যিমানখিনি তেনেকুৱা ধৰণত এইটো ফ'কাছড হৈছে, যিমানবিলাকে মানে চাৰেণ্ডাৰ্ড কৰিছে বা আমাৰ ৰেকৰ্ডৰ লগত জড়িত হৈ আছে, সকলো যাতে সেইটোৰ জৰিয়তে আমি সাঙুৰি লৈ তেখেতসকলৰ জীৱিকাৰ কথা, তেখেতসকলৰ লাইভলিহুডত যাতে আমি এনহেঞ্চ কৰিব পাৰোঁ, তেখেতসকলক ছাপৰ্ট বেকআপ দিব পাৰোঁ। তো তেনেকুৱা ধৰণৰ চৰকাৰ কোনো বহি থকা নাই, চুপচাপ বহি থকা নাই, অলৰেডি কাম কৰি আছে, কাম কৰি যাব। আৰু নিশ্চিতৰূপে যিবিলাক আশা আকাংক্ষাবিলাক ষ্টেপ বাই ষ্টেপ পূৰণ হ'ব। মই ভাবোঁ যে এতিয়া যিটো এটা সময়ত আহি পৰিছোঁ, এতিয়া ডেভেলপমেণ্ট প্ৰচেছত আমি সকলোৱে ইনভলভ হ'ব লাগিব। অলৰেডি চৰকাৰে কি কৰি আছে, কি কৰা নাই, কোনোবাই যদি ডাউট আছে এতিয়া টকছত আহক, আমি অপেন আছোঁ। আপোনালোকৰ কাৰণে কি চিন্তা কৰি আছোঁ, কি কাম আগবঢ়াই আছোঁ, আপোনালোকে আমাৰ লগত বহিলে নিশ্চিতৰূপে ক্লিয়াৰ হ'ব। যিবিলাকে চৰকাৰক সদায় অপ'জ কৰি আছে, চৰকাৰৰ বিৰোধত লাগি থাকে, তেখেতসকলে মানে কি কৰি আছে, এতিয়া বিশেষকৈ যুৱক যুৱতীসকলক উচতাই আছে যে চৰকাৰে একো কৰা নাই। আৰু সেই কথাত তেখেতসকলক কনভিন্স কৰি মানে বিপথে মানে পৰিচালিত কৰিব বিচাৰি আছে। আৰু আমি আগতেই চাইছোঁ যে এইখন BTR ৰেকৰ্ডৰ পিছত দুবাৰ চেষ্টা কৰা হ'ল জংঘলত পঠাই দিয়া, অলৰেডি ঘূৰিও গৈছিলে। কিন্তু আমাৰ চৰকাৰ সক্ষম হৈছে নিজৰ ষ্টেণ্ডত মানে একদম ক্লিয়াৰ যে আমি হত্যা হিংসা ইয়াত হ'বলৈ নিদিওঁ। সেইকাৰণে তেখেতসকলক আকৌ মেইন ষ্ট্ৰীমত আমি আনিবলৈ সক্ষম হৈছোঁ। এইখনত আমাৰ BTR প্ৰধান কওক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী কওক, আমাৰ গৃহমন্ত্ৰী কওক, প্ৰধানমন্ত্ৰী কওক, তেখেতসকলে এইটোত মানে ষ্ট্ৰং যিটো ডিচিশ্যন লোৱা হৈছে, ইয়াত কোনো কম্প্ৰমাইজ নহ'ব। এতিয়া জংঘলত দিয়াৰ কাৰণে এতিয়া যোৱাৰ কাৰণে এতিয়া আমি কোনো পধ্যে সেইটো হ'বলৈ দিয়া নহ'ব। এইটো চৰকাৰ ফালৰ পৰা এটা ক্লিয়াৰ ষ্টেণ্ড। আৰু যিবিলাকে যাবলৈ বিচাৰি আছে, মই ভাবোঁ যে সেই যিবিলাক মানুহ কেতিয়াও ইয়াত শান্তি বিচৰা নাই, যিবিলাক মানুহে সদায় বিচাৰিছে যে জংঘলত এটা গ্ৰুপ থাকক, যাতে সকলোৱে ভয়ত থাকক, অলপ ইয়াত যাতে হত্যা হিংসাটো চালু থাকিলে তেখেতসকলে চৰকাৰত আহিব পাৰিলে সেই যাতে টকা পইচাবিলাক যিবিলাক উন্নতিৰ নামত আহে সেইটো যাতে ঘটিব পাৰে। কাৰণ দিল্লীৰ পৰা বা গুৱাহাটীৰ পৰা আগত কোনোবা মানুহ যদি ভেৰিফিকেশ্যনৰ কাৰণে আহিছিল আগত চৰকাৰৰ টাইমত, তেখেতসকলে ফিল্ডত গৈ ভেৰিফিকেশ্যন কৰিব পৰা নাছিলে। কিয়? তেখেতসকলক কোৱা হৈছিলে এইফালে বেলেগ লাইনৰ মানুহ আছে, বন্দুকধাৰী আছে। তো ভয়ত তেখেতসকলে ফিল্ডত যোৱা নাছিলে। উইদাউট ভেৰিফিকেশ্যন কাম কাজবিলাক ইয়াত তেখেতসকলে এপ্ৰুভ কৰিব লগা হৈ আছিলে। তো সেই টকা পইচাবিলাক মিছ ইউজ হৈ আছিল। সেইকাৰণে এই যিটো চক্ৰটো সদায় তেখেতসকলে চেষ্টা কৰিবই এটা গ্ৰুপক জংঘলত পঠিয়াবলৈ, যিটো আমি সম্ভৱ হ'বলৈ নিদিওঁ। আৰু মই ভাবোঁ যে পাব্লিক সজাগ হৈছে এতিয়া, তেখেতসকলে এই এক্টিভিটিজটো কেতিয়াও এতিয়া ছাপোৰ্ট নকৰে। সকলোৱে এতিয়া প্ৰগ্ৰেছ ডেভেলপমেণ্ট মুক্তি হৈছে। তেখেতসকলে বিচাৰিছে যে প্ৰগ্ৰেছ হ'ব লাগে, ডেভেলপমেণ্ট হ'ব লাগে, সেইটোৰ প্ৰতি এতিয়া চবেই এটা ইম্পৰ্টেঞ্চ দি আছে। তো মই ভাবোঁ যে তেখেতসকলে এই যিটো এটা পৰিকল্পনা কৰি আছে নেগেটিভলি জংঘলত পঠিয়াবলৈ যত্ন কৰি আছে, সেইটোত তেখেতসকলে ছাকচেছফুল নহ'ব। আমাৰ চৰকাৰো এলাৰ্ট এইটো লৈ মই ভাবোঁ যে কোনো BTR-বাসী ৰাইজে আকৌ শংকিত বা চিন্তিত হ'ব নালাগে। বহুত হত্যা হিংসা চালোঁ, এতিয়া আৰু উন্নতিৰ কথাহে পাতিব লাগে। এতিয়া বেলেগ কথা আৰু চিন্তা কৰাৰ সময় নাই। ধন্যবাদ। ক্ষেত্ৰত আমাৰ চৰকাৰ ফালৰ পৰা ক্লিয়াৰ স্থিতি, যিটো আপোনাৰ 75 ইয়াৰ্ছ ইণ্ডিপেণ্ডেঞ্চৰ পিছত হোৱা নাই কাম, 17 বছৰ ইয়াত এটা চৰকাৰ থকাৰ সময়ত হোৱা নাই, আপুনি 2 বছৰত কেনেকুৱা আশা কৰিব পাৰিব? আপুনিতো জানে ইয়াত কিমান ফাণ্ড আহে, এই ফাণ্ডটো প্ৰপাৰলি ইউটিলাইজ হৈছে নে নাই সেইটোহে কথা আপুনি সুধিব লাগে। এতিয়া কথাটো হ'ল যি ফাণ্ড আহিছে সেইটোতো আমি প্ৰপাৰলি ইউটিলাইজ কৰিছোঁ, সেইটোৰ তন্ন আমি হিচাপ দিম। অহাকালি আমাৰ ৰিপৰ্ট কাৰ্ড ওলাই যাব। তো একেবাৰত যে আপুনি যিখিনি ফাণ্ড BTCত আহে একেবাৰত যে চব জেগাত মেজিক কৰি দিব, একে জেগাত উন্নতি কৰিব, এইটোতো সম্ভৱ নহয়। এতিয়া পৰ্যায়ক্ৰমে গোটেইখিনি কাম হৈ আছে। কেইটামান তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ, কেইটামান তথ্য আপোনালোকে অহাকালি একদম পাই যাব ধুনীয়া বুকলেট আকাৰত। তো নিশ্চিতৰূপে পইচাখিনি যিমান আহি আছে সঠিকভাৱে কনষ্ট্ৰাকটিভলি ইউজ কৰি আছোঁ। যিমানখিনি আমাৰ ফাণ্ড নাই আমি ষ্টেটক জনাইছোঁ, ষ্টেটে আমাক এটা এছুৰেঞ্চ দিছে চিফ মিনিষ্টাৰ মহোদয়ে যে আপোনাৰ যিমানখিনি ৰাস্তা ঘাট বাকী আছে এইটো পইচা দি নুজুৰিব, আমি আমাৰ ফালৰ পৰা চাই দিম। সেইখিনি আমি এছুৰেঞ্চ এটা পাইছোঁ, সেইকাৰণে বিশ্বাস আছে নিশ্চিতৰূপে সেইবিলাক ৰাস্তা ঘাট হৈ যাব। অৱস্থা পাতিও হৈ আছে 2 বছৰ ইউনিভাৰ্চিটি হৈছে, তাৰপিছত ইয়াৰ 2 বছৰৰ 5 কিলোমিটাৰ ৰাস্তাই বনাব পাৰিছে, কি হ'ব? নাই, এতিয়াতো আপোনালোকৰ সন্মুখত মইতো কৈয়ে দিলোঁ যে আমাৰ কিমান কিলোমিটাৰ ৰাস্তা
অলৰেডি ৱৰ্ক অৰ্ডাৰ হৈ গ'ল, এপ্ৰুভেল হৈ গ'ল, আৰু কিমানখিনি ৰাস্তা অলৰেডি কমপ্লিট হৈ গ'ল। 5 কিলোমিটাৰ কিয়, মইতো 575 কিলোমিটাৰ্ছৰ কথা ক'লোৱেই, কমপ্লিট হ'ল। আপোনালোকে 5 কিলোমিটাৰ ৰাস্তা দেখুৱাওক, য'ত আমি কাম কৰিছোঁ, আমি আপোনালোকক 575 কিলোমিটাৰ ৰাস্তা দেখুৱাই দিম। নাই, নিশ্চিত ৰূপে এইটো ৰাইজে জানে। আপুনি সুধি আছে, কিন্তু আপুনি নিজেও জানে যে কোন চক্ৰটো সেইটো বিচাৰি আছে, কোন চৰকাৰৰ টাইমত, কাৰ সময়ত। মানে এতিয়া আমাৰ এটা গ্ৰুপ জংঘলত আছিলে, কোনে বিচৰা নাছিল যে ইহঁতৰ সমাধান হওক। তেখেতসকলে যে পিছ একৰ্ডত আহিব লাগে কেতিয়াও চেষ্টা কৰা নাছিলে। সদায় তেখেতসকলে চেষ্টা কৰিছিলে যে তেখেতসকল জংঘলতে থাকিব লাগে, আৰু ইহঁতৰ থ্ৰুদি আমাৰ মানে বিভিন্ন ধৰণৰ মানে ইলিগেল যিবিলাক এক্টিভিটিজ, ইহঁতৰ থ্ৰুদি মানে আমাৰ যিটো গভৰ্ণমেণ্ট লেভেলত যিটো মানে আমাৰ কৰাপশ্যন কৰিব লাগে, গোটেইখিনি কাম সহজভাৱে হৈ আছিল। তো সেইটোৱে কথা এতিয়া ৰাইজে জানে কোন হয় সেই চক্ৰ, আৰু সেইবিলাক কথা অলৰেডি জনা আছে। মই হয়তো নক'লেও সকলোৱে বুজিব। ধন্যবাদ।